আজি তোমালোকৰ কাৰণে এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টোত আমি অসমৰ এখন নৱঘোষিত ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক কিছু উপকৃত কৰিব, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিবা। এই ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, যিখন অসমত নতুনকৈ ঘোষণা কৰা হৈছে। এখন নৱঘোষিত বা নৱগঠিত ৰাষ্ট্ৰীয় উদ্যান হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অসমৰ ৬ষ্ঠখন বা ৬ নং ৰাষ্ট্ৰীয় উদ্যান। বৰ্তমান এই ৰাষ্ট্ৰীয় উদ্যানখন লগ হৈ মুঠতে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে ৬খন। এই ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া ঘোষণা কৰিছিল? বিশ্ব পৰিৱেশৰ দিনা, অৰ্থাৎ ২০২১ বৰ্ষৰ বিশ্ব পৰিৱেশৰ দিনা, অৰ্থাৎ ৫ জুন তাৰিখে অসমৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল, অৰ্থাৎ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। আগতে এইখন ৰিজাৰ্ভ ফৰেষ্ট হিচাপে আছিল, বৰ্তমান এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাঙ্কিত কৰা হৈছে। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানৰ লগত এইখন ৰাষ্ট্ৰীয় উদ্যান সংযোজিত হৈ বৰ্তমান ভাৰতত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে জানানে? ১০৫খন ৰাষ্ট্ৰীয় উদ্যান আছে। এই ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত সেই বিষয়ে জানি লওঁ আহা। এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অধীনস্থ, মানে গোসাইগাঁও মহকুমাৰ অধীনত থকা কচুগাঁও বন সংমণ্ডলত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ কাৰণে বিখ্যাত? এই ৰাষ্ট্ৰীয় উদ্যানখন গল্ডেন লংগুৰক অসমীয়াত কয় সোণালী বান্দৰৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। গল্ডেন লংগুৰ বড়োলেণ্ডৰ এটা গৌৰৱিত প্ৰজাতিৰ প্ৰাণী। তাৰোপৰি ইয়াত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু দেখিবলৈ পোৱা যায়। কি প্ৰজাতিৰ জীৱ জন্তু পোৱা যায় আমি পিছলৈ আলোচনা কৰিম। এই বনাঞ্চলখন ৰিপু সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪২২ বৰ্গ কিলোমিটাৰ বন এলেকা গ্ৰহণ কৰি পেলাই এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছে। মানে ৰিপু সংৰক্ষিত বনাঞ্চলৰ পৰা কিমান একৰ মাটি গ্ৰহণ কৰিছে? প্ৰায় ৪২২ বৰ্গ কিলোমিটাৰ একৰ মাটি এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনত কণে গ্ৰহণ কৰি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছে। তাৰপিছতে চোৱা, ইয়াত 11বিধ বিভিন্ন প্ৰকাৰৰ বন, মানে ফৰেষ্টে বিভিন্ন প্ৰকাৰৰ বন আৰু ইয়াৰ উপপ্ৰকাৰৰ সৈতে চহকী জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ এটা বন এলেকা। ইয়াত বিভিন্ন প্ৰকাৰৰ প্ৰায় 11বিধ বিভিন্ন প্ৰকাৰৰ বন ইয়াত দেখিবলৈ পোৱা যায়। ইয়াতে কি জীৱ জন্তু পোৱা যায় সেইটো চাই লোৱা। এছিয়ান হাতী, নাহৰ ফুটুকী বাঘ, বনৰীয়া মহ, হৰিণ, হৰ্ণবিল, ১৫০ বিধতকৈও অধিক প্ৰজাতিৰ পখিলা, ১৭০ বিধ প্ৰজাতিৰ চৰাই, ৩৮০ বিধ প্ৰজাতিৰ উদ্ভিদ, লগতে কেইবাটাও প্ৰজাতিৰ অৰ্কিড এই বনাঞ্চলখনত পোৱা যায়। এতিয়া চোৱা, ইয়াৰ উপৰি আমি অলপ দিনৰ পৰা চৰ্চিত হৈ আছে এখন বন এলেকা, শুনা পাইছা সকলোৱে চাগে, দিহিং পাটকাই। সেই দিহিং পাটকাইকো ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিব বুলি আমাৰ শ্ৰদ্ধাৰ শৰ্মা ডাঙৰীয়াই আমাক জানিবলৈ দিয়ে। এতিয়া চোৱা, কোকৰাঝাৰ জিলাৰ উত্তৰ দিশত এই অঞ্চলটো সম্পূৰ্ণ সেউজ বননিৰে ভৰা। এই অঞ্চলটো আগতে ৰিপু সংৰক্ষিত বনাঞ্চল হিচাপে পৰিচিত আছিল। এই এলেকাৰ উত্তৰ দিশে আছে ভূটানৰ সীমা আৰু ইয়াৰ কাষতে আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান হিচাপে আগতেই স্বীকৃতিপ্ৰাপ্ত, গতিকে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ ওচৰতে আছে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানখনো অৱস্থিত। ইয়াৰ পূৰ্বে অসমত আন কি 5খন ৰাষ্ট্ৰীয় উদ্যান আছিলে সেই বিষয়ে জানি লওঁ আহা। ইয়াৰ পূৰ্বে আছিলে অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান, যিখন আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে জানো, মানাহ ৰাষ্ট্ৰীয় উদ্যান,
নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু এতিয়া নতুনকৈ সংযোজিত হ'ব ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান মানে 6ষ্ঠ স্থানত আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে 6ষ্ঠ শ্ৰেণীৰ এটা পাঠত ইংৰাজী পাঠত ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে পিছলৈ পাবাগৈ গতিকে এইখিনিয়ে আছিল ৰায়মনা অসমৰ নৱগঠিত বা নৱঘোষিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু চমু আলোচনা আশা কৰোঁ ভিডিঅ'টোৰ পৰা তোমালোক সকলো উপকৃত হ'বা গতিকে ভিডিঅ'টো